আপোনালোকৰ সন্মুখত থকা প্ৰথমটো প্ৰশ্ন হৈছে which of the following is the largest wetland in Assam কৈছে যে অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো গ্ৰেড 4 কাৰণে ইম্পৰ্টেন্ট প্ৰশ্ন হয় নে আপুনি নিজে বিবেচনা কৰি মোক কমেন্টত জনাব লাগিব ঠিক আছে সো প্ৰথম প্ৰশ্ন হৈ গ'ল যে অসমৰ আটাইতকৈ ডাঙৰ জলাশয় কোনটো ঠিক আছে এই জলাশয় মানে কি যত পানী থকা জায়গা তাৰ মানে জেকি থকা জায়গা যাক আমি ওয়েট মানে কি হয় তিতা হয় নে সো তিতি থকা লেণ্ড মানে জেকি থকা জায়গা বুলি কোৱা ওয়েটল্যান্ড বুলি কোৱা ওকে আৰু এই ওয়েটল্যান্ডৰ লগত জড়িত এটা নাম আছে ৰামসাৰ কি আছে ৰামসাৰ ওকে এই ৰামসাৰ সাইট মানে কি বেলেগ একো নহয় যিবোৰ ওয়েটল্যান্ড আছে দেখত বা গোটে ওয়াৰ্ল্ডত যিবোৰ ওয়েটল্যান্ড মানে জলাশয় আছে সেই জলাশয় সমূহক কি কৰা সুৰক্ষা দিয়াৰ যেটো মানে অৰ্গানাইজেশন আছে বা যেটো সিস্টেম আছে তাক ৰামসাৰ বুলি কয় এটা ৰামসাৰৰ আন্ডাৰত যদি যিকোনো এটা জলাশয় আহি যায় সেই জলাশয়টো সেই পাৰ্টিকুলাৰ জলাশয়টো থকা যিখন ৰাজ্য গভৰ্ণমেন্ট ওকে বা সেন্ট্রাল গভর্নমেন্ট সেই পার্টিকুলার জলাশয়টো সুরক্ষা দিয়াটো দায়িত্ব হৈ পৰে ঠিক আছে বাকি একো তাত বেলেগ বস্তু নাই দেন সো কৈছে আটাইতকৈ ডাঙৰ জলাশয় বুলি কলে তুমি ভুলতে মাৰিবা এটো তুমি মাৰিবা দীপৰ বিল ঠিক আছে দীপৰ বিল নহব দীপৰ বিল হ'ব অসমৰ একমাত্ৰ ৰামসাৰ সাইট ঠিক আছে দীপৰ বিল কি হ'ব দীপৰ বিল মই অসমীয়া নিলিখো কাৰণ পিডিএফ বিলাক দিম ভুল হ'ব ঠিক আছে দীপৰ বিল ওকে এই দীপৰ যেটো বিল আছে ঠিক আছে এই দীপৰ যেটো বিল আছে এই দীপৰ বিলটো কি হয় অসমৰ একমাত্ৰ ৰামসাৰ সাইট ঠিক আছে অসমৰ একমাত্ৰ ৰামসাৰ সাইট এইটো পইণ্ট মনত ৰাখিব একমাত্ৰ ৰামসাৰ ভূমি ঠিক আছে সাইট লিখিছো মই যাৰ মিনিং হ'ব কি ভূমি ঠিক আছে সো এইটো কোৱেশ্চনৰ কাৰণে আমাৰ এটো এক্সট্ৰা পইণ্ট এটা পালো এই পইণ্টটো আমি সেপাৰেট ৰাখি দিছো ঠিক আছে সো এটা এই কোৱেশ্চনটো আনসাৰ হৈ যাব তোমাৰ সোনবিল কি হ'ব আনসাৰ স্যাৰ সোনবিল হ'ব ঠিক আছে অপশন সি কাৰেক্ট হ'ব সোনবিল কি হ'ব এই সোনবিল কোড আছে কৰিমগঞ্জ জিলাত আছে সোনবিল কোড আছে কৰিমগঞ্জ জিলাত আছে ঠিক আছে সো কৰিমগঞ্জ জিলা কি আছে তোমাৰ এটো কি বৰাক উপত্যকাৰ এখন জিলা হয় বৰাক উপত্যকাৰ তিনিখন জিলা মানে তিনিখন জিলা আছে কত বৰাক উপত্যকাৰ সেইখন কি কৰিম কাছাৰ মেহে কৰিম কাছাৰ আৰু হে মানে হাইলাকান্দি ঠিক আছে এই তিনিখন জিলা কি হ'ব তোমাৰ বৰাক উপত্যকাৰ জিলা দেন ওকে সো সোনবিল দিয়া কি হ'ব কাৰেক্ট আনসাৰ কিবা ডাউট আছে এখিলৈকে একো নাই নেক্সট কোৱেশ্চন হৈ গ'ল What is the rank of Assam among the Northeast India area wise? কৈছে যে area wise অসমৰ স্থান কিমান নৰ্থ ইষ্টৰ ভিতৰত অসমৰ স্থান কিমান দিছে ঠিক আছে সো নৰ্থ ইষ্টৰ ভিতৰত অসমৰ স্থান হ'ব তোমাৰ সেকেন্ড অসমৰ স্থান কিমান হ'ব সেকেন্ড হ'ব ঠিক আছে ফাৰ্স্ট কি হ'ব ফাৰ্স্ট কি হ'ব ফাৰ্স্ট হ'ব তোমাৰ অৰুণাচল প্ৰদেশ অৰুণাচল প্ৰদেশ কি হ'ব তোমাৰ ফাৰ্স্ট হ'ব ঠিক আছে প্ৰদেশ নহয় প্ৰদেশ ফাৰ্স্ট হ'ব থাৰ্ড কি হৈ গ'ল থাৰ্ড আহিব তোমাৰ ত্ৰিপুৰা থাৰ্ড আহিব কি ত্ৰিপুৰা আহিব ঠিক আছে ত্ৰিপুৰা আহিব ওকে মই অসমৰ কি লিখি দিছো মই অসমৰ মাটিকালি লিখি দিছো অসমৰ মাটিকালি তুমি মোক লিখি দিয়া কমেন্টত ত্ৰিপুৰা আৰু অৰুণাচলৰ মাটিকালি স্যাৰ আপুনি লিখিব লৈছিলে ত্ৰিপুৰা আৰু অৰুণাচলটো আমি অসমৰটো পাইলোহেতেন অকমানটো কষ্ট কৰা অসমৰ মাটিকালি কিমান 78438 স্কয়াৰ কিলোমিটাৰ হয় না ওকে এতিয়া কৈছো যে মই এইটা নাম্বাৰকে উল্টা পুল্টা কৰি দিলে কি হৈ যাব অৰুণাচলৰ মাটিকালি ওলাই যাব ঠিক আছে কি ওলাই যাব অৰুণাচলৰ মাটিকালি ওলাই যাব সো ত্ৰিপুৰাটো তুমি দিবা মই অৰুণাচলটো দি দিছো 83743 কি হ'ব 83743 কিলোমিটাৰ স্কয়াৰ এটো কা হয় অৰুণাচল হয় সো ত্ৰিপুৰাটো মোক কমেন্টত দিব লাগিব দেন ওকে সো এটো কোৱেশ্চন আনসাৰ কি হ'ল সেকেন্ড হৈ গ'ল তুমি যদি কোৱা অসমৰ স্থান স্যাৰ গোটে ভাৰতত কিমান বুলে এটো অকল নৰ্থ ইষ্টৰ আপুনি নৰ্থ ইষ্টৰ ক্ষেত্ৰতে কলে গোটে যদি আমি চাও যে গোটে এন্টায়াৰ ভাৰতৰ ভিতৰত স্থান কিমান তুমি যদি ভাৰতৰ ভিতৰত চোৱা বেছি জনসংখ্যা থকা কোন ৰাজ্য ভাৰতৰ ভিতৰত মানে অসমৰ স্থান কিমান 15th সো 15th পজিশন কি আছে অসমৰ জনসংখ্যাৰ ক্ষেত্ৰত 15th পজিশন 15 পজিশন কিহৰ ক্ষেত্ৰত জনসংখ্যাৰ ক্ষেত্ৰত ঠিক আছে মই লিখি দিছো জনসংখ্যাৰ ক্ষেত্ৰত জনসংখ্যা কাৰণে পিডিএফ বিলাক আমাৰ টেলিগ্ৰামৰ লিংক মোৰ গ্ৰুপৰ ডেসক্ৰিপচনত মানে ভিডিওৰ ডেসক্ৰিপচনত দি দিম সকলোৱে কি কৰিব টেলিগ্ৰামত জয়েন হৈ পেলাই পিডিএফ সমূহ এইটো মই যিটো স্লাইড কৰি আছো ন মই কাৰণে ভালকে লিখিছো এই গোটেই সমূহ আপুনি তাত পাই যাব এবাৰ ৰিভিজন কৰিব পাৰিব ঠিক আছে সো জনসংখ্যাৰ ফালৰ পৰা ওকে স্যাৰ আৰু কওকচোন এই অসমৰ স্থান
লিটাৰেসি ক্ষেত্ৰত শিক্ষিতৰ ক্ষেত্ৰত 26 নম্বৰত আছে আৰু ডাঙৰ গোটে ভাৰতৰ ভিতৰত কিমান ডাঙৰ বুলি ক'লে অসম কিমান হ'ব 16 নম্বৰ ঠিক আছে সো ভাৰতৰ ভিতৰত ডাঙৰ ভাৰতৰ ভিতৰত এইটো তোমাৰ নৰ্থ ইষ্টৰ ভিতৰত ডাঙৰ সেকেন্ড ফাৰ্স্ট খন হ'ল অৰুণাচল গোটে এন্টায়াৰ ইণ্ডিয়াৰ ভিতৰত ভাৰতৰ ভিতৰত কিমান হ'ব 16 পজিশন 16 ঠিক আছে ভাৰতৰ ভিতৰত ডাঙৰ কিমান ডাঙৰ 16 খন ঠিক আছে 16 পজিশন ভাৰতৰ ভিতৰত কাৰ পজিশন অসমৰ পজিশন কাৰ পজিশন আসামৰ পজিশন ঠিক আছে আসামছ পজিশন হৈ গ'ল ওকে স্যাৰ শিক্ষিত ফালৰ পৰা মানে লিটাৰেসি ক্ষেত্ৰত কি হ'ব 26 তমত আছে ঠিক আছে 26 তম ৰাজ্য কি অসম ঠিক আছে কি হ'ব অসম ঠিক আছে অসম ডান ওকে হ'বনে প্ৰবলেম নাই দিয়া গুটেখিনি ইনফো দি দিলো নেক্সট কোৱেশ্চন Assam is located in which part of India? আৰু এইটো প্ৰশ্ন হল নেকি নৰ্থ ইষ্ট পাৰ্ট অফ ইণ্ডিয়া হয়নে অসমৰ ক'ত আছে তোমাৰ ক'ত আছে নৰ্থ ইষ্ট পাৰ্টত আছে ক'ত আছে স্যাৰ বোলে নৰ্থ ইষ্ট পাৰ্টত আছে কি হ'ব আনসাৰ নৰ্থ ইষ্ট ইণ্ডিয়াত কি আছে আসাম আছে সো আনসাৰ ইয়াৰ এ কাৰেক্ট হৈ যাব কি হ'ব এ ইয়াৰ আনসাৰ কাৰেক্ট হৈ যাব ঠিক আছে সো অপশন এ কাৰেক্ট নেক্সট কোৱেশ্চন how many villages are there in Assam so অসমত কিমানখন কি আছে গাঁও আছে so অসমত কিমানখন গাঁও আছে 26395 কিমান আছে 26395 খন কি আছে গাঁও আছে কোন অসমত গাঁও আছে ঠিক আছে so এই অপশন কি হ'ব কাৰেক্ট হৈ যাব ঠিক আছে who is the second biggest who হ'ব জানো ইয়াত চাবচোন আপুনি মোক ক'ব গ্ৰামাৰ ক্লাছটো ভালে কিটা দিয়া হ'ল এতিয়া মোক ক'ব যে who হ'ব নে নহয় who ক'ত হয় কমেন্টত দিব লাগিব who is the second biggest state of north east India second biggest আমি ক'লো যে অসম পাই গলো নে অসম পাইছিলো হয় না who is the second biggest কৈছিলো আমি অসম পাইছিলো ফাৰ্স্ট খন কি আছিল ফাৰ্স্ট খন আমি কি পাইছিলো অৰুণাচল কি আছিল ফাৰ্স্ট খন আছিল আৰু সেকেন্ড খন হ'ব আসাম আৰু এই কোৱেশ্চনটো আনসাৰ কি হ'ব আসাম সেকেন্ড বুলি ক'লে কি হ'ব নৰ্থ ইষ্ট ইণ্ডিয়াৰ ঠিক আছে ওকে নেক্সট Assam share international boundaries with which of the following Asian countries কৈছে যে তলৰ এছিয়াৰ দেশসমূহৰ ভিতৰত আপুনি ভয় খাব নালাগে এই এছিয়াৰ দেশসমূহ আহি গ'ল আমুক তামুক আহি গ'ল এইবিলাক ভয় খাব আন্তৰ্জাতিক আহি গ'লে ভয় কৰাৰ দৰকাৰ নাই মাত্ৰ আপুনি মনত ৰাখিব তিনটা কনসেপ্ট আছিলে দিশ কেইটা মই সদায় কৈছো হয়নে দিশ চাৰিটা মিলাই পেলাই নু আৰু ভূটান নৰ্থৰ ফালে অৰুণাচল আৰু ভূটান নু আৰু ভূটান মানে কি ভূটান ঠিক আছে অৰুণাচল চল আৰু ভূটান নৌ মানে কি স্যাৰ নৌ মানে বোলে নৰ্থ আপুনি কৈছিলে নৰ্থ সো মানে নৰ্থৰ ফালে অসমৰ কি আছে অৰুণাচল আৰু ভূটান আছে ইয়াৰ এই ভূটানখন হৈ গ'ল স্যাৰ কি এখন কান্ট্ৰি হৈ গ'ল সো আমি কান্ট্ৰি এখন পাই গ'লো ফাৰ্স্ট কান্ট্ৰি মানে কি ইন্টাৰনেশনাল হৈ গ'ল হয়নে সো কান্ট্ৰি পোৱা গ'লে আমাৰ ইন্টাৰনেশনাল বাউণ্ডাৰী শ্বেয়াৰ কৰিলে স্যাৰ আকৌ কি কৈছিলে যে মানে ইষ্টৰ ফালে কি আছিলে নৰ্থ ইষ্ট ৱেষ্ট আৰু কি আছিলে সাউথ আছিলে হয় না সাউথ কি আছিলে সাউথ মি এণ্ড ৰাম ত্ৰিপুৰালৈ যাম সো এই খালি জেগা এটাত মোক কমেন্টত বহাই দিব মেঘালয় হ'ব নে ইয়াত মিজোৰাম হ'ব বহাই দিব ঠিক আছে ইষ্টৰ ফালে কি হ'ব নামাৰু আৰু ইষ্টৰ ফালে নামাৰু হয়নে নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ ৱেষ্টৰ ফালে কি আছিলে ৱেষ্টৰ ফালে ৱেষ্ট মে বেং তো আমি কেনেকৈ লিখিছো এটা হৈ গ'ল তোমাৰ বাংলাদেশ আৰু এটা হৈ গ'ল কি ৱেষ্ট বেংগল স্যাৰ ইয়াত আৰু এখন কান্ট্ৰি পাই গ'লো আমি এইখন হ'ল আৰু এখন কান্ট্ৰি কি বাংলাদেশ হৈ গ'ল আৰু এখন কান্ট্ৰি ঠিক আছে সো দুখন কান্ট্ৰি হ'ল না সো দুখন কি হ'ল মানে ইন্টাৰনেশনাল বাউণ্ডাৰী কি হ'ল দুখন হয় এখন সেকেন্ড খন হয় না সো দুখন কি হ'ল ভূটান আৰু বাংলাদেশ আৰু ইয়াৰ কাৰেক্ট আনসাৰ হৈ গ'ল স্যাৰ ভূটান এণ্ড বাংলাদেশ অপশন ডি কাৰেক্ট ভূটান আৰু বাংলাদেশ ইয়াৰ কি হ'ব কাৰেক্ট আনসাৰ হ'ব ঠিক আছে ভূটান আৰু বাংলাদেশ কাৰেক্ট অপশন ডি ঠিক আছে এই ট্ৰিকটো মনত ৰাখিব তেতিয়া আপুনি কোনো জেগাত নফচে আৰু নেক্সট কোৱেশ্চন Assam share international boundaries with which of the following কি একেটাকে আহিছে সেম
Okay. What is the Brahmaputra after joining the Tista River known by? কৈছে যে ব্ৰহ্মপুত্ৰ যেতিয়া তিস্তা ৰিভাৰক জইন কৰে তেতিয়া কি নাম লয়? ব্ৰহ্মপুত্ৰ যেতিয়া তিস্তা ৰিভাৰক জইন কৰে তেতিয়া কি নাম লয় আমাক সুধিছে। সো ঠিক আছে। সো আমি এই স্লাইডটো অকল যদি ওপৰলৈ উঠাও কালাৰ কি আছে? গ্ৰীণ আছে। ওকে আমি সেটা চাই লওঁ। এতিয়া মই চাব লাগিব যে ব্ৰহ্মপুত্ৰ চোৱা। সো মই অকমান ডিপলি কৈ দিওঁ দেই যাতে সুবিধা হয় যদি ৰিভাৰৰ ক্ষেত্ৰত কিবা আহে আমাৰ সুবিধা হ'ব। ঠিক আছে। সো প্ৰথমে যদি গংগা ৰিভাৰৰ কথা চাওঁ। ঠিক আছে। সো গংগা ৰিভাৰ ক'ৰ পৰা আহিছে? গংগা ৰিভাৰ ছাৰ গংগা ৰিভাৰ আহিছে উত্তৰাখণ্ডৰ ক'ৰ পৰা আহিছে? গৌমুখ নামে ঠাইৰ পৰা হয়নে? গৌমুখ নামে ঠাইৰ পৰা আহিছে। কি আহিছে? গংগোত্ৰী গ্লেচিয়াৰৰ পৰা গংগা ৰিভাৰ উৎপত্তি। ঠিক আছে। এছো এখন ধৰিলো আমাৰ গংগা ৰিভাৰ। ওকে, এখন হৈ গ'ল আমাৰ গংগা ৰিভাৰ। এই গংগা ৰিভাৰ গৈছে গংগা ৰিভাৰ য'ত অলকানন্দা ৰিভাৰৰ লগত লগ লাগিছে সেই জেগাডোখৰ কি বুলি কয়? দেৱপ্ৰয়াগ বুলি কয়। ওকে স্যাৰ আমি গম পালো। ঠিক আছে। গংগা উপনৈসমূহ কি আছিলে? ৰিলায়েন্স 3G কা মালিক। ৰিলায়েন্স কি তোমাৰ? ৰিলায়েন্স 3G কা মালিক। ৰিলায়েন্স 3G কা মালিক হয়নে? ওকে, এইটো কি হৈ গ'ল? স্যাৰ ট্ৰিক হৈ গ'ল। ৰিলায়েন্স 3G কা মালিক হৈ গ'ল। সো কি হ'ব তোমাৰ ৰামগংগা তাত আহিলে কি তোমাৰ আহিব ইফালে আহিব ৰামগংগা, গণ্ডক, গোমতী, ঘাগৰা, কোশী, মহানন্দা। ওপৰৰ পৰা আহিলে স্যাৰ এইফালৰ পৰা এখন গৈ পেলাই তোমাৰ গংগা ৰিভাৰত লগ লাগিব। সেই ৰিভাৰখনৰ নাম হ'ব তোমাৰ যমুনা। খুব ইম্পৰ্টেণ্টলি চাবা এইটো বস্তু যমুনা। ওকে, যমুনা, যমুনা নহয় আকৌ দেই, যমুনা। যমুনা। ঠিক আছে। যমুনা ৰিভাৰ লগ লাগিব। এই গংগা ৰিভাৰখন কি হ'ব তোমাৰ বাংলাদেশ পোৱাৰ আগতে দুভাগ হ'ব। ঠিক আছে। ই বাংলাদেশৰ সোমোৱাৰ আগতে দুভাগ হ'ব। ওকে, দুভাগ হ'ব। ঠিক আছে। ই কি হ'ব? এভাগ কি হ'ব? এনেকৈ ওপৰলৈ যাব মানে বাংলাদেশৰ ফালে যাব আৰু এভাগ এফালে ক'ত যাব? কলকাতা ফালে যাব। ঠিক আছে। এভাগ ক'ত যাব? কলকাতা ফালে যাব। ওকে, সো যিটো পাৰ্ট গংগাৰ এই বাংলাদেশৰ ফালে যাব। ঠিক আছে। বাংলাদেশৰ ফালে যাব ন, মই এই ট্ৰিকটো অকমান আঁতৰাই দিছো হা। বাংলাদেশৰ ফালে যিখন যাব সেইখনৰ ওপৰতে তোমাৰ লগ লাগিব এখন ৰিভাৰ যাক ক'ব তিস্তা। ঠিক আছে। তিস্তা লগ লগা পাছতে তোমাৰ এইফালৰ পৰা আহিব কোন? ব্ৰহ্মপুত্ৰ আহিল নে? চা আহিলে। সো তিস্তা আৰু ব্ৰহ্মপুত্ৰ লগাৰ পাছতে এই ৰিভাৰখনৰ নাম হৈ পৰে কি? যমুনা। এই ৰিভাৰখনৰ নাম হৈ পৰে কি? যমুনা। ঠিক আছে নে? এইটো একদম ইম্পৰ্টেণ্ট। সো দুইখন ৰিভাৰ লগ লগাৰ পাছতে মানে ব্ৰহ্মপুত্ৰ লগ লগাৰ পাছতে মানে ব্ৰহ্মপুত্ৰ তিস্তা বা গংগাখন আমাৰ এই কোৱেশ্চনটো নাই দিয়া। ঠিক আছে। সো ব্ৰহ্মপুত্ৰ তিস্তা লগ লগাৰ পাছতে এইখনৰ নাম কি হৈ পৰিব? যমুনা হৈ পৰিব। কি পৰিব? যমুনা। ঠিক আছে। আৰু অকমান দূৰ যোৱাৰ পাছতে তোমাৰ মণিপুৰৰ সাইডৰ পৰা এখন নতুন ৰিভাৰ আহিব। সেইখন নাম হ'ব বৰাক। এইখন নাম হ'ব কি? বৰাক। ঠিক আছে। সো বৰাক অহাৰ পাছতে এইবিলাক সকলোবিলাক লগ লগাৰ পাছতে এইখনৰ নাম হৈ পৰিব কি? পদ্মা। এইখনৰ নাম হৈ পৰিব কি? পদ্মা। কিবা দিগদাৰ পাইছা? সাউন্ড ক্লিয়াৰ আছে নে? সাউন্ড ঠিকে আছে? সাউন্ড ঠিকে আছে? ইয়েস। এইখন কি হয়? ডান একেলগে। আৰু এইফালৰ পৰা এখন আহিব তোমাৰ দামোদৰ ৰিভাৰ। ঠিক আছে। দামোদৰ ৰিভাৰ এখন আহিব। সৰি পদ্মা নহ'ব, এইটো তোমাৰ কি হ'ব? পদ্মা বুলি নকয় ইয়াক। যেতিয়া লগ লাগিব তোমাৰ পদ্মা নকয়, বেলেগ এটা নাম আছে, মই কৈ দিম আৰু অলপ পাছতে মোৰ মনলৈ আহিলে কৈ দিম। ঠিক আছে। আৰু এইফালৰ পৰা যিহেতু তোমাৰ এইখন হ'ব তোমাৰ কি? পদ্মা নহয়। ঠিক আছে। এইফালৰ পৰা এখন যাব, এইফালে অলকানন্দা লগ লাগিলে আৰু এইফালে এখন হ'ব তোমাৰ কি? হুগলী ৰিভাৰ। ঠিক আছে। এইখন কি হ'ব? হুগলী ৰিভাৰ। ঠিক আছে। সো হুগলী ৰিভাৰ ক'ত আছে বুলি ক'লে আমাৰ কি হ'ব? কলকাতা ৰিজনটোত কি আছে? হুগলী ৰিভাৰ আছে। ঠিক আছে। সো স্পষ্ট হৈছে নে? হৈছে? স্পষ্ট হৈছে? ইয়েস। মেঘনা। কি হ'ব এইখন নাম? মেঘনা হ'ব। আৰু এইফালৰ পৰা কি যাব? দামোদৰ যাব। ঠিক আছে। এইখন নাম কি হ'ব স্যাৰ? মেঘনা হ'ব। এইখন মেঘনা নহয়, এইখন হৈ গ'ল কি? এইখন হৈ গ'ল তোমাৰ বৰাক। ঠিক আছে। এই বৰাক লগ লগাৰ পাছত এইখনৰ নাম হ'ব কি? মেঘনা। আৰু এইফালৰ পৰা যোৱাখন নাম কি আছিলে স্যাৰ? দামোদৰ ৰিভাৰ। ঠিক আছে নে? দামোদৰ ৰিভাৰ হ'ব। ডান। এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা একো দিগদাৰ নাই। ঠিক আছে। সো বাকীবোৰ আমাৰ যিবিলাক আমাৰ ডাঙৰ ক্লাছ হ'ব ৰেলৱে আৰু মানে কি NTPC সেইবিলাক ক্লাছত আমি এই ধৰণে গোটেই ৰিভাৰ চিষ্টেমৰ ওপৰত আমি ডিটেইল আলোচনা কৰিম। যদি এবাৰ মই এইটো ক'ব খুজিছো যে বাহিৰৰ মানুহক আমি ৰেলৱে চান্স দিব দৰকাৰ নাই। মানে আপোনালোক অসমীয়া বা আমাৰ অসমৰ সকলোৱে এপ্লাই কৰক। লাগিলে আপুনি মানে য'তে পঢ়ক মোৰ ক'ব লগা নাই। মোৰ গাইড আপোনালোকে সদায় পাব। কিন্তু যদিহে মোৰ ক্লাছ ল'ম বুলি ভাবে 399 আপুনি গোটেই অসম ঘূৰি আহক, ক'তো নাপাব। আৰু এই ধৰণে পঢ়োৱা ক্লাছ যদি কোনোবাই দিয়ে আপুনি মোক ক'ব, সেই আপোনাৰ পইচা মই ৰিটাৰ্ণ কৰি দিম। ঠিক আছে। সো এই ধৰণে আৰু গোটেইখিনি PDF আপুনি পাবৰ কাৰণে আমাৰ ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ঠিক আছে। আৰু সোনকালে জইন কৰিব কাৰণ লাষ্ট ডেট 20 তাৰিখ
কৈ দিলে যদিও আৰআৰবি ক্ষেত্ৰত যদি কোনোবা এপ্লাই কৰে কিবা ডিফিকাল্টি ফেচ কৰে মোক ফোন কৰিব বা মোক এছএমএছ কৰিব 6003652672 কল কৰিব ঠিক আছে ডান ওকে লাষ্ট ডেটটো মই লিখি দিওঁ 20 অক্ট 20 অক্ট ঠিক আছে ওকে ডান নেক্সট কোৱেশ্চন টু হু মেড দ্য আইডল অফ ৰামলালা ফৰ দ্য অযোধ্যা ৰাম টেম্পল অযোধ্যা ৰাম মন্দিৰৰ ৰামলালা মূৰ্তিটো কোনে নিৰ্মাণ কৰিছিলে তেওঁ আছিলে কৰ্ণাটকৰ আছিলে আৰু তেওঁৰ নামটো কি তেওঁৰ নাম আছিলে অৰুণ যোগীৰাজ আছিলে অৰুণ যোগীৰাজ কাৰেক্ট আনসাৰ কি হ'ব অৰুণ যোগীৰাজ ডান ঠিক আছে নেক্সট কোৱেশ্চন 2026 চনত বিশ্বকাপ ফুটবল ক'ত অনুষ্ঠিত হ'ব এইটো কোৱেশ্চন সকলোৱে গম পালে যে ছাৰ এটা কমেণ্টত বিচাৰিব ঠিক আছে এইটো কি হ'ব আনসাৰ এইটো কমেণ্টত দিব লাগিব ডান ওকে নেক্সট কোৱেশ্চন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্বাধিক 5 বাৰ মানে চেম্পিয়ন হোৱা দেশখনৰ নাম কি সেইটো ছাৰ আমি পাইছিলো আগতে কি হ'ব আনসাৰ ব্ৰাজিল হয়নে আনসাৰ কি হ'ব ব্ৰাজিল ডান ছাৰ ব্ৰাজিল ওকে নেক্সট কোৱেশ্চন মাৰাথন দৌৰৰ দূৰত্ব কিমান মাৰাথন দৌৰৰ দূৰত্ব কিমান কিলোমিটাৰ থাকে মাৰাথন দৌৰত থাকে ছাৰ 42.195 কিলোমিটাৰ 42.195 কিলোমিটাৰ ক'ত থাকে মাৰাথন দৌৰত থাকে হয়নে 42.195 কি থাকে কিলোমিটাৰ থাকে ঠিক আছে নেক্সট কোৱেশ্চন What is the name of the first theater in Assam? অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰখনৰ নাম কি এখন নাম হৈ গ'ল ছাৰ কোহিনুৰ থিয়েটাৰ কি হ'ব আনসাৰ কোহিনুৰ থিয়েটাৰ ঠিক আছে নেক্সট কোৱেশ্চন হাইডাং is a traditional folk song of which tribe কৈছে যে হাইডাং নামৰ পৰম্পৰাগত লোকগীত কোন জনজাতিয়ে পৰিবেশন কৰে বা কোন জনজাতি হয় সো এটো আনসাৰ কি হ'ব সোণোৱাল কছাৰী এটো আনসাৰ কি হ'ব ছাৰ সোণোৱাল কছাৰী কাৰেক্ট আনসাৰ ঠিক আছে আৰু সোণোৱাল কছাৰী কোৰ মানুহ হয় অসমৰ মানুহ হয় ঠিক আছে ওকে সোণোৱাল কছাৰী কাৰেক্ট আনসাৰ What is the name of the first Assamese drama broadcast on All India Radio কৈছে যে 1935 চনত অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটকৰ নাম কি এখন হৈ গ'ল বিন বৰাগী কি হ'ব আনসাৰ ছাৰ বিন বৰাগী কাৰেক্ট আনসাৰ দেন বিন বৰাগী কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন Who built the Umananda temple? Umananda temple কোনে নিৰ্মাণ কৰিছিলে উমানন্দ টেম্পল নিৰ্মাণ কৰিছিলে গদাধৰ সিংহই ঠিক আছে এই গদাধৰ সিংহই অৰ্ডাৰ দিছিল ঠিক আছে গদাধৰ সিংহৰ আদেশত কোনে নিৰ্মাণ কৰাইছিলে আদেশত কোনে নিৰ্মাণ কৰাইছিলে মোক কমেণ্টত লাগিব ঠিক আছে আপুনি ইমান কমেণ্ট দিবলৈ কয় ভাল নালাগে আপোনাৰ ক্লাছ কৰি ঠিক আছে এটা মোক আনসাৰ দিব লাগিব কমেণ্ট যদি ক্লাছটো বেছি স্লো হৈছে অলপ ফাষ্ট কৰি চাব কাৰণ বহুতৰে বহুত প্ৰবলেম মোক কিছুমানে কয় স্যাৰ ফাষ্ট ক'ব কিছুমানে কয় স্লো ক'ব সো আমাৰ স্পিড আছে হাতত আমি স্পিডটো দি লম What was the name of the first Assamese children magazine এই children magazine খন প্ৰথম কি আছিল লৰা বন্ধ প্ৰথম আছিল কোন লৰা বন্ধন কাৰ আছিল গুণাভিৰাম বৰুৱা নেকি কমেণ্টত দিব ঠিক আছে কমেণ্টত দিব স্যাৰ আপুনি ইমান কমেণ্ট দিব কয় ইয়েস কমেণ্টটো টাইপ কৰিলে আপুনি একো নহয় আপুনি যেতিয়া ভিডিও চাই থাকোতে আপোনাৰ ৰিভাইজ হৈ যাব যেতিয়া আপুনি কমেণ্টটো দিব আপোনাৰ কি হ'ব ৰিভাইজ হৈ যাব এটা ৰিভিজন হৈ যাব হেকাৰণে আপুনি কি কৰো কমেণ্টটো দিবলৈ কওঁ ঠিক আছে নেক্সট কোৱেশ্চন Who wrote the collection of short stories কাঠনিবাৰী ঘাট নামৰ চুটি গল্প সংকলনটো কাৰ ৰচনা আছিল এটা আছিল তোমাৰ মহিম বৰা কাৰ আছিল মহিম বৰা ঠিক আছে এই ফেসবুকৰটো নহয় আকৌ দেই এইটো ওকে ডান কিমান চনত অসমৰ সিলেট জিলা পাকিস্তানৰ অন্তৰ্ভুক্ত হয় জুলাই মাহত হয়নে 6 জুলাই তাৰিখে কি কৰা হৈছিল অসমৰ নৰ্থ কাছাৰৰ সমান্তৱৰ্তী বুলি কয় নেকি কাখৰে এখন ঠাই আছিল যেখনক আমাৰ সিলেট বুলি কয় সেই সিলেটখন কি হৈছিল কাৰ লগত লগ লাগিছিল পাকিস্তানৰ লগ লাগিছিল হয়নে ইষ্ট বেংগল ওকে পাকিস্তানৰ লগ লাগিছিল সো এটো কোৱেশ্চন আনসাৰ কি হ'ব 1947 কাৰেক্ট আনসাৰ এই সিলেট জিলাৰ বিষয়ে স্যাৰ ডিটেইল কক নকওঁ এতিয়া
তাৰ কাৰণে মই ডিটেইল ভিডিঅ' বনাব লাগিব সো ক'ত আছিলে মেপ দেখুৱাই মিলি ধুনীয়াকৈ তাৰপৰা মই এটা ভিডিঅ' কৰি দিম নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এণ্টনিম অফ এনচিয়েণ্ট এণ্টনিম মানে কি আছিলে চাওক আপুনি কৈছিলে যে চিনোনিম মানে সেম তেতিয়াহ'লে এণ্টনিম মানে হ'ল বিপৰীত ঠিক আছে সো এনচিয়েণ্ট মানে হ'ল পুৰণা সো পুৰণা বিপৰীত শব্দ কি হ'ব নতুন হ'ব ছাৰ কি হ'ব নতুন হ'ব আৰু ইয়াত নতুন কোনটা বুজাইছে এজেড মানে বয়সীয়াল হিষ্টৰিক মানে হিষ্ট্ৰী অল্ড মানে পুৰণা ছাৰ মডাৰ্ণ সো প্ৰথমে ভুল কিটা চাবা শুদ্ধটো নিজে ওলাই পৰিব হোৱাট ইজ দ্য এণ্টনিম অফ জেনাৰাছ জেনাৰাছ মানে কাইণ্ড মানে দয়ালু ঠিক আছে কাইণ্ড মানে কি দয়ালু ঠিক আছে সো ইয়াত দয়ালু নোহোৱা কোনটো আছে ঠিক আছে সেলফিশ তুমি যদি দেখি গলা সেলফিশ মানে মই গম পাওঁ যে দয়ালু নহয় বস লগাই দিয়া বেলেগ পঢ়া দৰকাৰ নাই তুমি যদি গম পালা যে সেলফিশ মানে দয়ালু নহয় আকৌ বেলেগ পঢ়া দৰকাৰ নাই মানে দৰকাৰ আছে নে চাৰ দৰকাৰ নাই নেক্সট কোৱেশ্চন যদি আছে থাকিব লাগে এটামান হোৱাট ইজ দ্য এণ্টনিম অফ ডিলিজেণ্ট ডিলিজেণ্টৰ এণ্টনিম মানে কি ডিলিজেণ্টক মই কেনেকৈ পঢ়িবলৈ শিকাইছিলো দিল্লী এজেণ্ট হয়নে দিল্লীৰ এজেণ্ট ঠিক আছে ডিলিজেণ্ট চাউণ্ডছ লাইক কি সাউন্ডস লাইক মানে কি শুনিবলৈ লাগে কাৰ নিচিনা দিল্লীৰ এজেণ্ট হয়নে দিল্লীৰ এজেণ্ট আৰু দিল্লীৰ এজেণ্ট কি হয় মানে কৰ্ম পৰিশ্ৰমী দিল্লীৰ এজেণ্ট কি হয় পৰিশ্ৰমী দিল্লীৰ এজেণ্ট সদায় পৰিশ্ৰমী হয় সো এইটো মানে কি হ'ব ডিলিজেণ্ট মানে কি হ'ব পৰিশ্ৰমী মানে হাৰ্ড ৱৰ্কিং এই আনসাৰ হৈ যাব হাৰ্ড ৱৰ্কিং ঠিক আছে হাৰ্ড ৱৰ্কিং কি হ'ব কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য এণ্টনিম অফ ফ্লেক্সিবল মানে কি তুমি আমি সকলো জানো যে ফ্লেক্সিবল কেবল থাকে হয়নে মানে যেনে তেনে ভাঁজ দিব পাৰি যেনেকা ভাৰতীয় সংবিধান নমনীয় বুলি কয় যে দৃঢ় হয়নে সো নমনীয় কি হ'ব তোমাৰ নমনীয় আৰু এই নমনীয়ৰ অপজিট কি হ'ব ছাৰ ৰিজিড হ'ব ঠিক আছে নমনীয়ৰ অপজিট কি হ'ব বিপৰীত শব্দ কি হ'ব ৰিজিড হ'ব নমনীয়ৰ অপজিট ৰিজিড সো আনসাৰ বি ইয়াৰ কাৰণে কাৰেক্ট হৈ গ'ল থেংক ইউ ভেৰি মাছ পাৰ্ট নাম্বাৰ 4 হৈ গ'ল পাৰ্ট নাম্বাৰ 5 আহি আছে ঠিক আছে পাৰ্ট নাম্বাৰ 5 আহি আছে সকলোৱে কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব যাতে পাৰ্ট নাম্বাৰ 5 টো পায় আৰু আৰআৰবি আজি আমি প্ৰিভিয়াস ইয়াৰ এখন কোৱেশ্চন পেপাৰ উলিয়াম ঠিক আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ উলিয়াম প্ৰিভিয়াস ইয়াৰ পেপাৰ এখন আমি ডিসকাস কৰিম যে কেনেকুৱা কি প্ৰশ্ন আহিছে কোন টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে চাবলৈ নাপাহৰিব থেংক ইউ ভেৰি মাছ